হেল্ল' এভৰিৱান, পোনপ্ৰথমে সকলোলৈকে থাকিল নতুন বছৰৰ বহুত বহুত শুভকামনা। এয়া 31st নিশাৰ আয়োজন। আমিও ডিগবৈতে এনেদৰে ফূৰ্তি কৰিলোঁ, তাকে অলপ শ্বেয়াৰ কৰিছোঁ। খানাত আছিল চিকেন পকোৰা, ফ্ৰাইজ, তাৰপিছত খানাৰ মেইন গাহৰি পোৰা, গাহৰি ড্ৰাই ফ্ৰাই আৰু মটন কাৰী, লগতে নাচ আৰু গান। তাকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ। নাচ গানবোৰ অকণমান শ্বেয়াৰ কৰিছোঁ, চাব দেই। বাৰ বজাত এনেদৰেই কেক কাটি বিদায় দিলোঁ পুৰণি বছৰ আৰু ৱেলকাম কৰিলোঁ নতুন বছৰটি। আশা কৰিলোঁ সকলোৰে জীৱনত সুখ সমৃদ্ধি কঢ়িয়াই আনক এই নতুন বছৰটিয়ে। পুনৰ সকলোলৈকে হেপী নিউ ইয়েৰ টু অল অফ ইউ। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।